ষ্টাৰ্ট কৰিম বুলি কৈছে। ৰেগুলাৰ মিটিং তেখেতে যেনেকৈ ক'লে এইখন প্ৰতি মাহে বা এনেকৈ দুমাহ এনেকৈ মূৰে মূৰে পাতা হয়। তো মেইনলি আমাৰ ইছ্যুটো হৈছে আপোনালোকে গম পাইছে CM লেভেলত মিটিং হৈয়ে আছে। তো চলিউশ্যনটো তেতিয়া হ'ব। এতিয়া আমাৰ মেইন অবজেক্টিভ হৈছে আমি বৰ্ডাৰত যাতে কোনো ল এণ্ড অৰ্ডাৰ প্ৰব্লেম নহয়, কোনো অপ্ৰীতিকৰ ঘটনা নহয়, সেইখিনি আমি দুই পক্ষই কথা পাতিলোঁ। কথা পাতি আমি এনচিয়'ৰ কৰিলোঁ যাতে কোনো যেনেকৈ এতিয়া ষ্টেটাছ আছে কনষ্ট্ৰাকশ্যন ক'তো একো নহয়, আমি ষ্টেটাছ কো মেইনটেইন কৰিম। সেই হিচাপে দুই পক্ষই আমি কথা পাতিলোঁ আজি। Ma'am, we find that some developmental works have been done through media. We have discussed everything, so we will take action accordingly. বেচিকেলি দুটা ষ্টেটৰ বৰ্ডাৰিং ডিষ্ট্ৰিক্টৰ মাজত ল এণ্ড অৰ্ডাৰ মিটিং, তাত যাতে কোনো ক্ৰিমিনেল মানুহবিলাকে বা আমাৰ মানুহবিলাকে দুটা ষ্টেটৰ মানুহবিলাকে দুটা ডিষ্ট্ৰিক্ট বৰ্ডাৰত মানুহবিলাকে ইমান পিচফুলি এই মিলিজুলিকৈ চলি আছে, তাত যাতে বেলেগে এডভান্টেজ লৈ পেলাই মানে গণ্ডগোল লগাই দিব নোৱাৰে, সেইটোৰ ওপৰতে আমি বেছিকৈ ডিছকাশ্যন কৰিছোঁ। আৰু এট প্ৰেজেণ্ট যিটো যদি কনষ্ট্ৰাকশ্যন কৰিব নতুনকৈ যাতে কনষ্ট্ৰাকশ্যন নহয় সেইটোৰ ওপৰতো ডিছকাশ্যন কৰা হৈছে। তেওঁলোকেও নকৰিব বা আমাৰ পাৰৰ পৰা যাতে নহয়, সেইটো যেতিয়ালৈকে গভমেণ্টৰ পৰা অৰ্ডাৰ নাহে। পিলাৰৰ বিষয়টো কিবা আলোচনা কৰিছে নেকি? পিলাৰৰ বিষয়টো এইটো আমি আমাৰ লেভেলত সেইটো হেৰি কৰিব। তো গভমেণ্টত য'ত মানে দুই চিফ মিনিষ্টাৰৰ লগত ডিছকাশ্যন হৈ আছে তাত আমাৰ সেইটো ক'ব লগা নাই। থেংক ইউ। This is a regular routine DC SP Joint Coordination Committee between the West Chanti Hills and West Karbal Long districts. And as you are also aware, there is already the discussion at the CM level of what the state has already started. So it's our duty to have this meeting with intention that there should be peaceful coexistence in the border areas. So this